প্ৰথমে দিৱালী আৰু কালী পূজাৰ আপোনালোক সকলোকে শুভেচ্ছা আৰু শুভকামনা জনালোঁ। এয়া আমাৰ তিনিওটাই মিলি কলপুলি পুতিছে। আমাৰ মা নহ'লে মানে একো কাম হ'বই নোৱাৰে, চব কামতে আইডিয়া অনুমতি লাগিবই। এয়া গাঁৱত সকলোৱে কলপুলি পুতা আৰম্ভ কৰিছে, আমিও পুতি দিলোঁ, মানে আমাৰ মা, দেউতা, ভাইটি তিনিওটাই মিলি পুতিলে আৰু এয়া মোৰ ভণ্টি। আৰু দিৱালী বুলি ক'লেও গোটেই দিনটো কামেই কাম। পোহৰৰ উৎসৱ দিৱালী। আজি নিজৰ ঘৰখন সকলোৱে সজাবলৈ চেষ্টা কৰিব, নিজৰ গাঁওখন সজাবলৈ চেষ্টা কৰিব। আৰু আজি আমাৰ গাঁওখন কেনেকুৱা লাগে দেখাম আপোনালোকক, আপোনালোকে নিশ্চয় কমেণ্টত জনাব। এয়া দুপৰীয়া, আমাৰ কলপুলি পুতা হৈ গ'ল, এতিয়া কলপুলিত বাঁহৰ শলা ফুটাব লাগিব। গাইজ গধূলি হ'ল, এয়া মায়ে চাকি জ্বলাব লৈছে। Wow, very nice background, you know. Add কৰিছো নেকি শ্যাম্পুৰ চুলি ধুজি ৰাখে। বাকী গধূলি হ'ল, সকলোৱে চাকি বন্তি জ্বলাইছে, আমাৰো জ্বলোৱা হৈ গ'ল আৰু চাৰিওপিনে একদম ধুম ধাম বম ফুটি আছে। দেউতাই কৈছে সদায় এনেকৈ থাকিব লাগিছিল গাঁওখন, কি ধুনীয়া লাগিল হয়। হয়ো বাৰু। এয়া আকৌ বৰমা, ক'ৰবাত তেল চেল কমি গৈছে নেকি, তাকে আকৌ চাই পিনে দি আছে। ভিতৰ ভিতৰ আগ জ্বলে। ক্লিপ দুটামান এয়া আকৌ দেউতা একদম বাটতে বহি চাই আছে যে কোনোবা গুচি চাকি নুমাল নি, তেল কমি গ'ল নি, এইবোৰ চাই একদম চাকিবোৰ জ্বলাই আছে। গাইজ মানে মই চোতালত আছোঁ, চাওক স্কাই একদম আমাৰ বাটত মানে স্কাই শ্বট। ৱাও গাইজ, মানে আজি হৈছে দিৱালীৰ আজি প্ৰথমটো দিন আৰু এতিয়া সময় মানে ৱালপেপাৰ দেখাব নোৱাৰি, 7টামান বাজিবই আৰু একদম চাৰিওফালে একদম বম থাম ধুমকৈ ফুটিয়ে আছে। আৰু তুমি কিবা ক'বা? মই কি ক'ম, মোৰ ফালৰ পৰা হেপ্পী দিৱালী। আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে মানে আমাৰ দুৱৰৰ ফালৰ পৰা হেপ্পী দিৱালী একদম ধুনীয়াকৈ চেলিব্ৰেট কৰক সকলোৱে। দূৰক লাগি না প্লাছ নাযায় মজা। মোৰ ৰিয়েলত বেছি ধুনীয়া লাগে, চকুন। ৱাও গাইজ বেকগ্ৰাউণ্ডটো চাওক, একদম আন্ধাৰ মাজত একদম কি বুলি কওঁ। আৰু আপোনালোকৰ দিৱালী কেনে চলিছে গাইজ, কমেণ্টত জনাব। কমেণ্ট এনে কৈছোঁ, মই জানিনো কি কৰিম। আজিকালি মানে কিবা এইটো আহি যায় ন, আজিকালি চবৰে মানে ফটো উঠক, ভিডিঅ' কৰক, কিবা এইটো এটা আহি যায়। আৰু ছোৱালীবিলাকৰ মানে কিবা এইটো আহি যায়, কিয় নিজে নাজানো, কিবা এটা থিং চাগে ন, মানে কেমেৰা অন কৰা দেখা পালে মানে কিবা এই বস্তুটো আহি যায়, কিয় বা আগতে আছিল।
এইবিলাক আগতে আছিল এতিয়া কিবা এইটো নাজানো মানে কি বস্তু আছে ইয়াত আৰু আজিকালি মানে এইটো হৈছে বৰ্তমান মানে ট্ৰেণ্ডত আছে এইটো কি কি কৈছা